হাই ফ্ৰেণ্ডছ, ৱেলকাম মাই বেক টু ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ আগত কি আছে আপোনালোকে দেখিছেই, হয়তো চিনিও পাইছে। ইয়াত কি কি সামগ্ৰী আছে মই ইয়াৰ ৰেচিপি এটা দিম, সকলোৱে খাব পৰা আৰু সকলোৰে প্ৰিয়। আৰুতো ল'ৰা ছোৱালীটো ক'বই নালাগে, তেওঁলোকৰ আৰু প্ৰিয়। এয়ানো মই কি লৈছোঁ, কি বনাম মই আপোনালোকক কৈ আছোঁ। যদিহে আপুনি প্ৰথমে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। একে সহজ পদ্ধতিত বনাম যাতে আপোনালোকে বুজি পায়, যাতে আপোনালোকে ঘৰতো বনাই এনেকৈ খাব পাৰে, ট্ৰাই কৰিব পাৰে। একদম দোকানৰ নিচিনা হ'ব। এয়া মই আপোনাক প্ৰথমতে দেখুৱাই লৈছোঁ। এয়া মই গাখীৰ একাপ লৈছোঁ, এয়া আধা কাপ চেনি লৈছোঁ। দেখিছে চেনিটো মই একেবাৰে কমাই লৈছোঁ। ক্ৰীমত চেনি আছেই, আপোনাৰ মিঠাটো হ'বই ক্ৰীমত, আৰু বেছি অভাৰ মিঠা হ'লে বহুত মিঠা হৈ যাব। এই গাখীৰটো মই গৰম কৰি উতলাম, এইখিনি মই দেখুৱাই আছোঁ। এয়া দেখিছে 1 চামুচৰ কমেই মই লৈছোঁ কৰ্ণফ্ল'ৰ আৰু ফ্ৰেছ ক্ৰীম। ইয়াত যিহেতুকে মিঠা হ'বই, সেইটো কাৰণে মই চেনি পৰিমাণটো কমাই লৈছোঁ। এই 4বিধ সামগ্ৰীয়ে এতিয়া ইমান ধুনীয়া এটা ৰেচিপি, আপোনালোকক কি ক'ম। ব'লকচোন আপোনালোকে চাই যাওক মইনো কি ৰেচিপি বনাওঁ। আপোনালোকৰ ডাঙৰ ল'ৰা ছোৱালী সকলোৱে প্ৰিয় আইচক্ৰীম। আমি ঘৰত থকা সামগ্ৰী আইচক্ৰীম ঘৰত বনাব পাৰোঁ। এতিয়া সৰু কাটিলে ইয়াত মই ধুনীয়া গাখীৰ লৈছোঁ। এইখিনি উতলাইছে, আকৌ এইখিনি এতিয়া আমি চেনি ঢালিম। চেনি আকৌ মিহলি খালে মই ৰাখিম। উতলাই দিছে, উতলি যাব, আকৌ ৰাখিব। আৰু ইয়াত যিটো কমাই থ'ব, দেখি আকৌ উতলি একেবাৰে ক্ৰীমি হৈ যায়। এতিয়া আমি গাখীৰ দি পানী ব্যৱহাৰ কৰিব পাৰে, মোৰ তাত বৰ্তমান ৰেচিপি নাই, সেইকাৰণে মই ৰাখি লৈছোঁ। এতিয়া দিছে গাখীৰ, মই কণ্ট্ৰল ধুনীয়া কণ্ট্ৰল মই বেছি দিম, সেই মই থৈছোঁ। সেইকাৰণে সেইটো আমি স্কুটি নোৱাৰিব, গাখীৰ আমাৰ একেবাৰে শুকাই নোহোৱা হৈ যায়। তেতিয়া আমি চিনি পাইছোঁ আপোনাৰ দুই কমাই যায়, দেখিছে বহুত পাইছে, আমি আৰু ভালদৰে পেলাম। এয়া দেখিছেই আমাৰ শুকাবলৈ আৰম্ভ কৰি দিছে গাখীৰটো। এয়া ইয়াতে ধৰিব পাৰিছেই কিমানখিনি গাখীৰ লৈছিলোঁ, কিমানখিনি হৈছে। এয়া আৰু ভালদৰে আমি 5 মিনিটমান লৰাই ল'ম। একেবাৰে ইজি ৰেচিপি হয়তো। ঘৰত যোগাৰ থাকিলে বনাবলৈ সহজেই, কিন্তু সকলোৱে টান বুলি ভাবি কিনিয়ে খাবলগীয়া হয়। এনেকৈ বনাই এবাৰ খাই চাব, দোকানতকৈও ধুনীয়া হয় খাবলৈ। দেখিছে কিমানখিনি কমি গ'ল। এতিয়া আমি গেছটো অফ কৰি দিম। কিমানকণ গাখীৰৰ পৰা কিমানখিনি হৈ গৈছে দেখিছে।
এইখিনি মোৰ ভালদৰে ফেটা হৈ গৈছে 10ৰ পৰা 15 মিনিট মানলৈকে। এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। 10 মিনিটৰ কাৰণে মই ফ্ৰিজত ৰাখিছিলোঁ। এতিয়া ফ্ৰিজৰ পৰা মই উলিয়াই আনি আকৌ পুনৰ অকণমান ফেটি ল'ম ভালদৰে। আপোনালোকে প্ৰথম ক্ৰীমখিনি আৰু যিখিনি লিকুইড গাখীৰ আমি ফেটি থৈছিলোঁ, কণ্ডেন্স মিল্কৰ টাইপৰ কৰি থৈছিলোঁ, সেইখিনি একেলগে মিলাই লৈ আমি 10 বা 20 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখি দিম। নৰ্মেলকৈ ফ্ৰিজত ৰাখি দিলে ঠাণ্ডা হোৱাৰ পিছত আকৌ উলিয়াই আনি ভালদৰে মিহলাই ল'ব। আপোনাৰ 10ৰ পৰা 15 মিনিটমান ভালদৰে মিহলালে সেয়া ধুনীয়াকৈ মিশ্ৰণটো বেছি ধুনীয়া হৈ যাব। আমি ইয়াৰ পিছতহে আমাৰ ফ্ৰিজত থ'ম আমি গোটেই ৰাতিটো। এইখিনি আমাৰ ভালদৰে ইয়াত মিলাই লৈছোঁ আমি। এইখিনি মই ধুনীয়াকৈ ফেটা হৈ গৈছে। এতিয়া মই দেখিছোঁ এয়া ৰেড কালাৰ লৈছোঁ মই। ইয়াত আপোনাৰ মই পিংক কালাৰটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ তাত যদি নাই আপোনালোকে নিদিলেও কোনো কথা নাই। মই এতিয়া দেখিবলৈ ভাল লাগে সেইকাৰণে মই দিছোঁ, যাতে আইচক্ৰীমটো দেখিবলৈ ধুনীয়া হয়। এয়া দেখিছে কালাৰটো কি ধুনীয়া হৈছে। এইখিনি মই ছাইড কৰি ৰাখি দিম। আৰু এতিয়া আপোনাৰ টেমাত থ'বলৈ হ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ টেমা থাকে। আইচক্ৰীমৰ টেমা এনেকুৱা পোৱা যায় আইচক্ৰীম থ'বলৈ, কুলফি বনাবলৈ। মোৰ সেনেকুৱা আছে বাৰু, মই ইয়াত হেৰি কৰা নাই। আপোনালোকে দেখিছে মই কিষান জামৰ টেমা এটা লৈছোঁ আপোনালোকক দেখুৱাবলৈকে। যদি আপোনালোকৰ তাত এনেকুৱা ব্যৱহাৰ কৰা এনেকুৱা টেমা আছে, ধুই পেলাই ধুনীয়াকৈ পানীটো শুকুৱাই ইয়াতো আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। এয়া দেখিছে মই ইয়াত আপোনাৰ ষ্ট'ৰ কৰি ৰাখিছোঁ। এটা টেমা মই দেখুৱাইছোঁ আৰু এটা টেমা নাইবা আপোনালোকৰ কিষান জামৰ নাই যদি সকলোৰে ঘৰতে দৈ টেমা থাকেই বা মিঠাই টেমা থাকেই। মই দৈ টেমা এটা ব্যৱহাৰ কৰিছোঁ। ইয়াত মই দুইটা আপোনাৰ যিখিনি পেষ্ট কৰি থৈছিলোঁ সেইখিনিও ঢালি দিম আৰু কালাৰৰ কাৰণে পিংক কালাৰ যিখিনি আপোনাৰ ফেটি থৈছোঁ মই সেইখিনিও ইয়াতে যোগ কৰি দিম, যাতে আমাৰ আইচক্ৰীমটো দেখিবলৈ ভাল হয়। দেখিছে মই ইয়াত গোটেইখিনি পিংক কালাৰে হোৱাইট কালাৰে একেলগে দি দিছোঁ। এইখিনি এতিয়া আপোনালোকে এইখিনি দিয়াৰ পিছত হাতৰ কেইটা ধুনীয়াকৈ মাৰিব আৰু টানকৈ মাৰিব, যাতে পানী পৰি নাযায়। ফ্ৰিজত ৰাখি দিব গোটেই ৰাতিটোৰ কাৰণে। এতিয়া মই ইয়াত হৈ গৈছে। মই এতিয়া সাপৰ চোতা খুব টানকৈয়ে মাৰিছোঁ, যাতে পানী নোসোমায় ভিতৰত। এতিয়া মই গোটেই ৰাতিৰ কাৰণে ফ্ৰিজত ডিপ ফ্ৰিজত ৰাখি থ'ম। এতিয়া আমি ৰাতিপুৱাই উলিয়াই চাইছোঁ, দেখিছে মই কিষান জামত থৈছিলোঁ। এয়া টেমাটোৰ পৰা আপোনাৰ ওলাই পৰা নাই আৰু ছেট হৈ ধুনীয়াকৈ বহি আছে। এইটো মই ৰাখি দিছোঁ বাৰু। আৰু এইটো মই যিটো দৈ টেমাত দিছিলোঁ আপোনাৰ কালাৰিং আইচক্ৰীমটো, সেইটো হৈছে এইটো। আৰু এইটোতো চাওক কি ধুনীয়া হৈছে, দেখিছেনে কালাৰটো। এতিয়া মই উলিয়াই দেখুৱাম বাৰু আপোনালোকক। চামুচখন দিয়াৰ লগে লগে কি ধুনীয়াকৈ ওলাই আহিছে চাওক। আপোনালোকে এনেকৈ বনাই চাব ঘৰতে। কম পৰিমাণত বনাব, যাতে আপোনালোকৰ ভাল হ'লেও বেয়া হ'লেও